দাৰিদ্ৰৰ মাজত জন্মগ্ৰহণ কৰিও তেওঁ আমেৰিকাৰ অন্যতম ধনী ব্যক্তিত পৰিণত হৈছিল। এই কথা বেঞ্জামিন ফ্ৰেংকলিনে তেওঁৰ আত্মজীৱনী লিখিছিল। ছপাশালৰ কাম আৰম্ভ কৰি অৱশেষত তেওঁ প্ৰসিদ্ধ লেখকৰ সন্মান অৰ্জন কৰিছিল। তেওঁ মাত্ৰ 2 বছৰমানহে স্কুললৈ যোৱাৰ সুযোগ পাইছিল, কিন্তু তেওঁ সেই সময়ৰ মানুহৰ ভিতৰত আটাইতকৈ বেছি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সম্ভ্ৰান্ত বংশত জন্মগ্ৰহণ নকৰাকৈও ফ্ৰেংকলিন ফ্ৰান্সৰ প্ৰথম ৰাষ্ট্ৰদূতৰ পদত অধিষ্ঠিত হোৱাৰ সুযোগ পাইছিল। তেওঁৰ বৈজ্ঞানিক হোৱাৰ কোনো আনুষ্ঠানিক যোগ্যতা নাছিল, তথাপি আৱিষ্কাৰক হিচাপে তেওঁৰ নাম ইতিহাসৰ পাতত উজ্জ্বল হৈ আছে। মাত্ৰ 10 বছৰ বয়সতে তেওঁৰ স্কুলীয়া জীৱন শেষ হৈ গৈছিল। সেই বয়সতে কামৰ পৰা উভতাৰ পিছত তেওঁ ঘৰত অংক কৰিছিল। 12 বছৰ বয়সত তাৰ লগত যোগ কৰে পৰিশীলিতভাৱে লিখাৰ চেষ্টা। তাৰ পিছত তেওঁ ফৰাচী, ইটালিয়ান, স্পেনিছ আৰু লেটিন ভাষা শিকে। ইয়েল, হাৰ্ভাৰ্ড, উইলিয়াম এণ্ড মেৰী, আনকি অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও তেওঁক সন্মানিত ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল। অথচ সেইবোৰ বিশ্ববিদ্যালয়তো দূৰৰে কথা, কোনো কলেজতে তেওঁ কেতিয়াও শিক্ষা লাভৰ বাবে সোমাই পোৱা নাছিল। আব্ৰাহাম লিংকন আৰু হীনমন্যতাবোধ। উদ্দীপনা শক্তিৰ আন এটা উদাহৰণ হ'ল আব্ৰাহাম লিংকন। তেওঁৰ দৰে ইমান তল শ্ৰেণীৰ পৰা আন কোনো বিখ্যাত মানুহে জীৱন যাত্ৰা আৰম্ভ কৰা নাছিল। ইমান বেছি আৰ্থিক, ৰোমান্টিক, ৰাজনৈতিক পৰাজয়ৰ মুখামুখি হোৱাৰ পিছতো আব্ৰাহাম লিংকনৰ দৰে উচ্চ শিখৰলৈ পৃথিৱীৰ আন কোনো মানুহে উঠিব পৰা নাছিল। হীনমন্যতাবোধৰ চাবুকৰ আঘাত নাথাকিলে কোনো প্ৰতিভাই সাৰ্থকতা লাভ কৰিব নোৱাৰে। আব্ৰাহাম লিংকনে নিজৰ অভাৱবোৰক সম্পদত পৰিণত কৰিব পাৰিছিল। চাৰ্লছ কিংছলেয়ে কৈছিল, আপোনাৰ মাজত কিমান শক্তি লুকাই আছে তাক আপুনি কল্পনাও কৰিব নোৱাৰে। আপুনি এনে বহু কাম কৰিব পাৰে, যি আপোনাৰ চিন্তাৰো অতীত। নোৱাৰো এই কথাটো কেতিয়াও মনলৈ নানিব। সকলো সময়তে ভাবিব যে আপুনি পাৰিব। সেই পজিটিভ চিন্তাই আপোনাৰ সাফল্যৰ শিখৰলৈ টানি লৈ যাব। জীৱন সাৰ্থক কৰি তুলিব বিচাৰিলে তলৰ নীতিবোৰ মানি চলাৰ চেষ্টা কৰক। 1. দাৰিদ্ৰৰ মাজত জন্মগ্ৰহণ কৰিও বেঞ্জামিন ফ্ৰেংকলিন আমেৰিকাৰ এজন ধনী ব্যক্তিত পৰিণত হ'ব পাৰিছিল, একমাত্ৰ নিজৰ অধ্যৱসায় তথা কৰ্মোদ্দীপনাৰ বলত। আপুনিও আপোনাৰ মাজত তেনে কৰ্মোদ্দীপনা জগাই তোলাৰ চেষ্টা কৰক, অধ্যৱসায়ী হৈ উঠক। বেঞ্জামিনৰ দৰে আপুনিও জ্ঞানৰ সাধনাত বৰ্তি হওক। 2. কম শিক্ষাই জীৱনৰ বাটত সাফল্য অৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। তাৰ জ্বলন্ত উদাহৰণ হ'ল বেঞ্জামিন ফ্ৰেংকলিন। তেওঁ মাত্ৰ 10 বছৰ বয়সতে স্কুলীয়া শিক্ষা সাং কৰিছিল। অনুৰূপভাৱে হেনৰী ফ'ৰ্ড, টমাছ আলভা এডিছনৰো স্কুলীয়া শিক্ষা আছিল অতি নগণ্য। সেয়ে আপোনাৰ স্কুলীয়া শিক্ষা যদি নগণ্যও হয় বা যথাযথ নহয়, তাৰ বাবে কোনো ধৰণৰ দুশ্চিন্তা নকৰিব। আপোনাৰ মনোবল যদি অটুট থাকে আৰু আপোনাৰ লক্ষ্য যদি স্থিৰ থাকে, তেনেহ'লে আপুনিও এদিন সাফল্যৰ স্বৰ্ণ শিখৰ আৰোহণ কৰিব পাৰিব। 3. সীমিত মাত্ৰাৰ হীনমন্যতাবোধ জীৱনত উৎকৰ্ষ লাভত সহায়ক হয়, কাৰণ তেনে হীনমন্যতাই প্ৰতিভাক খোঁচা মাৰি জাগ্ৰত কৰি তোলে। 4. আমি আমাৰ ক্ষমতাৰ এটা নগণ্য অংশহে ব্যৱহাৰ কৰোঁ, বাকীখিনি অব্যৱহৃত অৱস্থাতে থাকি যায়। সেই বাকী থকাখিনিও ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। 5. মোৰ দ্বাৰা সম্ভৱ নহয়, এইটো এটা সাংঘাতিক চিন্তা। তেনে চিন্তা মূৰত কেতিয়াও সোমাবলৈ নিদিব। 6. নিজৰ চাহিদা ঠিক কৰি লৈ পৰিকল্পনা অনুযায়ী কৰ্মযজ্ঞত জঁপিয়াই পৰক।